আজি আমি আলোচনা কৰিম যে ইউটিউবত সাবস্ক্ৰাইবাৰ কেনেকৈ বঢ়াব আৰু মাত্ৰ দুটা কাম কৰিলে ইউটিউবত বহুত গুণে সাবস্ক্ৰাইবাৰ বাঢ়ি যাব। আৰু প্ৰথমতে ইউটিউবটো ওপেন কৰি ল'ব লাগিব। সো ইউটিউবত ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত ইউটিউবটো ওপেন হল। সো ইয়াতে চাব যে ইয়াতে অপশন এটা আছে। সো অল অপশন এটা আছে আৰু এটা ইফালে আছে ট্ৰেন্ডিং। এই ট্ৰেন্ডিং অপশনটোত ইয়াতে ক্লিক কৰিব লাগিব। এই ট্ৰেন্ডিং অপশনটোত ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত ইয়াতে বহুত কেইটা অপশন আহি গৈছে, ট্ৰেন্ডিং, শ্বপিং, মিউজিক, ফিল্ম, লাইভ। সো ইয়াতে ট্ৰেন্ডিং অপশনটোত আকৌ ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিব যে গোটেইকেইটা ভিডিঅ' ট্ৰেন্ডিঙত আছে। সো 1 ডে এগো ইয়াতে 9.8 মিলিয়ন ভিউজ আছে। সো আপোনালোকে ইয়াতে গোটেইকেইটা ভিডিঅ' চাই ল'ব। সো এইখিনি চোৱাৰ আগত এটা বস্তু আপোনালোকে ইয়াতে সাৰ্চত যাব। এই সাৰ্চত গৈ তাতে সাৰ্চ কৰিব যে ক্ৰিয়েটৰ CREATOR ক্ৰিয়েটৰ সাৰ্চ 2.0 এইটো অপশন আহি গৈছে। সো ইয়াতে ক্লিক কৰি দিয়া হল। তাৰপিছত চাব এই চেনেলটো যেহেতু সাবস্ক্ৰাইব কৰা আছে, গতিকে ইয়াতে এটা অপশন পাব যে ভিউ চেনেল। এই ভিউ চেনেল অপশনটোত এগেইন ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত ইয়াতে চাব যে সাবস্ক্ৰাইব প্লাছ আছে। ইয়াতে যেটো ভিজিট কমিউনিটি বুলি এটা অপশন পাব। এই ভিজিট কমিউনিটি অপশনটোত ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিব, নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে এনেকুৱা হৈ আছে। সো ইয়াতে চাওক, ইয়াতে অপশন কেইটা আছে, টপ আছে, নিউৱেষ্ট আছে, ক্ৰিয়েটৰ পোষ্ট আছে। সো ইয়াতে এটা অপশন পাব যে হোৱাটছ অন ইয়ৰ মাইণ্ড। সো আপোনালোকে ইয়াতে পোষ্ট কৰিব পাৰিব। সো ইয়াতে কেনেকৈ পোষ্ট কৰিব, হোৱাটছ অন ইয়ৰ মাইণ্ড। আৰু ইয়াতে পোষ্ট কৰিবলৈ হ'লে চেনেলটো আগতে ছাবস্ক্ৰাইব কৰি ল'ব লাগিব আৰু এদিন হ'ব লাগিব, তাৰপিছতহে ইয়াতে কমেণ্ট কৰিব পাৰিব। সো হোৱাটছ অন ইয়ৰ মাইণ্ড। সো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে এটা ধুনীয়াকৈ ফটো, ইয়াৰে যিটো অপশন আছে এই অপশনটোত গ'লে আপোনালোকে ইয়াতে এটা ফটো দিব পাৰিব। আৰু ইয়াৰে যিটো হোৱাটছ অন ইয়ৰ মাইণ্ড, ইয়াতে আপোনালোকে চেনেলটো প্ৰথমতে লিংকটো কপি কৰি ল'ব। কপি কৰি লৈ ইয়াতে হোৱাটছ অন ইয়ৰ মাইণ্ড আৰু চেনেলৰ লিংকটো কেনেকৈ কপি কৰিব, আৰু কপি কৰাৰ কাৰণত যিটো ইয়াতে যাব লাগিব, যিটো অপশন আছে ইউ অপশনটো যাব। ইয়াতে ক্লিক কৰি দিয়া হল। ক্লিক কৰাৰ পিছত সুইচ একাউণ্ট, গুগল একাউণ্ট, ইয়াতে শ্বেয়াৰ যিটো চেনেল আছে এই শ্বেয়াৰ চেনেল অপশনটোত যাব। সো শ্বেয়াৰ চেনেল অপশনটোত ইয়াতে যোৱা হল। যোৱাৰ পিছত ইয়াতে কপি লিংক আছে। এই কপি লিংকত ইয়াতে ক্লিক কৰিলে আপোনালোকৰ চেনেলটো কপি হৈ যাব। তাৰপিছত যিকোনো ফটো বিচাৰে, এই ফটোবোৰ কেনেকৈ ডাউনলোড কৰিব, ডাউনলোড কৰাৰ কাৰণে এটা এপ আছে। আৰু এই এপটো হ'ল যে প্লে ষ্টৰত গৈ সাৰ্চ কৰিব যে ইমেজ সাৰ্চ, আৰু ইমেজ সাৰ্চত গৈ আপোনালোকে যিকোনো ধৰণৰ ফটো ডাউনলোড কৰিব পাৰিব। চাপ'জ ইয়াতে সাৰ্চত লিখা হ'ল যে যিকোনো এটা দিয়া হ'ল যে বেবী। সো ইয়াতে বেবীৰ যিমানখিনি ফটো আছে গোটেইখিনি ফটো ইয়াতে আহি যাব। সো ইয়াতে চাওক, আপোনালোকে যিকোনো ফটো ইমেজ সাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰ পৰা যিকোনো এটা ফটো ল'ব। চাপ'জ এই ফটোটো লোৱা হ'ল, এইটো ডাউনলোড কমপ্লিটেড, ডাউনলোড হৈ গ'ল। এতিয়া আপোনালোকে যিটো ইউটিউব এপ্লিকেশ্যন আছে ইউটিউবত যাব। এতিয়া যোৱাৰ পিছত ইয়াৰে যিটো ভিজিট কমিউনিটি আছে, যিটো আপোনালোকক আগতে দেখুৱাইছিল, এই ভিজিট কমিউনিটি অপশনটোত এগেইন ক্লিক কৰিব। সো ক্লিক কৰাৰ পিছত ইয়াতে হোৱাটছ অন ইয়ৰ মাইণ্ড এই অপশনটোত এগেইন ক্লিক কৰিব। সো ইয়াতে ক্লিক কৰি দিয়া হ'ল। এতিয়া ক্লিক কৰাৰ পিছত ইয়াৰে হোৱাটছ অন ইয়ৰ মাইণ্ড আৰু ইয়াৰে যিহেতু এটা ফটো দিব, যিকোনো ফটো দিব পাৰিব। সো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে ফটোটো দিব পাৰিব। সো এই ফটোটোৱে দিয়া হ'ল। সো এইটো দিয়া হ'ল। নেক্সট অপশনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰে যিটো হোৱাটছ অন ইয়ৰ মাইণ্ড আছে, এই যে ৰাইট এ মেছেজ। সো ইয়াতে আহি আপোনালোকে ইয়াতে টিপি ধৰিব। ধৰাৰ পিছত আপোনালোকে পেষ্ট দিলে আপোনালোকৰ চেনেলৰ যিটো লিংক সেইটো ইয়াতে পেষ্ট হৈ গ'ল। তাৰপিছত আপোনালোকে ইয়াতে পোষ্ট কৰিব পাৰিব। সো এনেকৈ পোষ্ট কৰি যেতিয়া দিব, পোষ্ট কৰি দিয়াৰ পিছত আৰু আপোনালোকে ইয়াতে চাইছে যে ক্ৰিয়েটৰ সাৰ্চটোত ইয়াতে 1.4 মিলিয়ন কি আছে ছাবস্ক্ৰাইবাৰ আছে। আৰু 1.44 মিলিয়ন ছাবস্ক্ৰাইবাৰ ভিতৰত 1K বা 1.5K ছাবস্ক্ৰাইবাৰ এনে হৈ যাব। সো এনেকৈ হ'ব। তাৰপিছত আপোনালোকে আৰু এটা কাম কৰিব পাৰিব, যিহেতু এগেইন ভিজিট কমিউনিটিত যাব পাৰিব। যোৱাৰ পিছত আপোনালোকে ইয়াতে এটা হোৱাটছ অন ইয়ৰ মাইণ্ড ইয়াতে আপোনালোকে লিখিব পাৰিব যে বেক টু বেক। যেতিয়া আপোনালোকে বেক টু বেক লিখি ডাইৰেক্ট পোষ্ট কৰি দিব, তেতিয়া বেলেগে যেতিয়া আপোনাৰ এই পোষ্টটো চাব যে বেক টু বেক, তেতিয়া বেলেগে আপোনাক কমেণ্ট কৰিব যে ছাবস্ক্ৰাইব কৰা হ'ল, আপুনিও ছাবস্ক্ৰাইব কৰক। আৰু এনেকৈ আপোনালোকে ছাবস্ক্ৰাইবাৰ বঢ়াব পাৰিব। সো আৰু ছাবস্ক্ৰাইবাৰ ক্ষেত্ৰত চাপৰ্ট লাগিব, এজনে আনজনক ছাপৰ্ট কৰিব লাগিব, ছাবস্ক্ৰাইব কৰিব লাগিব আৰু ফুল ৱাচ টাইম দিব লাগিব, তেতিয়াহে আগবাঢ়ি যাব পাৰিম। আৰু ইয়াৰ যিটো নেক্সট পইণ্ট আছে সেই পইণ্টটো হ'ল
বেক কৰি যোৱা হ'ল বেক কৰি যোৱাৰ পিছত আপোনালোকে যি টাইপৰ ভিডিঅ' বনায় সেই টাইপৰ ভিডিঅ' প্ৰথমতে ইউটিউবত গৈ সাৰ্চ কৰিব সো ইয়াতে সাৰ্চ অপশন আছে এই সাৰ্চ অপশনটো যাব তে যোৱাৰ পিছত ইয়াতে যে সাৰ্চ কৰিব সাপোজ এই ভিডিঅ'টো হৈছে যে ইউটিউব সাবস্ক্ৰাইবাৰ কেনেকৈ বঢ়াব সো ইয়াতে সাৰ্চ কৰি দিয়া হ'ল ইউটিউব সাবস্ক্ৰাইবাৰ কিভাবে বাড়াব সো এইটো ইয়াতে সার্চ কৰি দিয়া হ'ল তে সার্চ কৰাৰ পিছত সো ইয়াতে বহুত কেইটা অপশন আহি গৈছে ইয়াতে গোটেইখিনি ভিডিঅ' আহিব যে নতুনদের জন্য সুখবৰ সো আপোনালোকে ইয়াতে চাব পাৰিব এইখিনি চোৱাৰ পিছত ইয়াতে যেহেতু 1 ইয়াৰ বা বহুত দিনৰ আগৰ ভিডিঅ'বোৰ আহিব তাৰ কাৰণত আপোনালোকে ইয়াতে চাব এটা বস্তু যে ইয়াৰে যেটো 3 ডট আছে এই 3 ডট অপশনটোত ইয়াতে ক্লিক কৰিব এই 3 ডটত সো ইয়াতে ক্লিক কৰি দিয়া হ'ল এতে ক্লিক কৰাৰ পিছত ইয়াতে যেটো সার্চ ফিল্টাৰ বুলি অপশন আছে সার্চ ফিল্টাৰ অপশনটোত আপোনালোকে ক্লিক কৰি দিব এগেইন ক্লিক কৰি দিয়া হ'ল তাৰ পিছত ইয়াতে চাব যে আপলোড ডেট আছে ইয়াতে এনি টাইম দি আছে এনি টাইমত ইয়াতে ক্লিক কৰি ল'ব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে অপশন কেইটা আছে এনি টাইম লাষ্ট আৱাৰ ইয়াতে চাব যে যেটো দিস মান্থ আছে এই দিস মান্থ অপশনটোত ইয়াতে ক্লিক কৰি দিব তে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব যে যেটো এপ্লাই বুলি অপশন আছে ইয়াত তলত চাব যে এপ্লাই এই এপ্লাই অপশনটোত ইয়াতে ক্লিক কৰি দিয়া হ'ল এতে ইউটিউব সাবস্ক্ৰাইবাৰ কেনেকৈ বঢ়াব এক মাহৰ ভিতৰত যিমানখিনি আপলোড হৈছে গোটেইখিনি ইয়াতে আহি যাব সো আপোনালোকে ইয়াতে চালে গম পাব যে YT ষ্টুডিঅ'তে সো ইয়াতে তাৰ পিছত 11 ডেজ আগতে এই ভিডিঅ'টো দিছিল সো ইয়াতে গোটেইখিনি চাব পাৰিব সো এটা ভিডিঅ'ত ইয়াতে ক্লিক কৰি দিয়া হ'ল সো ইয়াতে দিয়া হ'ল যে বাই ইউটিউব সো এটো ইয়াতে ক্লিক কৰি দিয়া এতিয়া ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিব যে ইয়াৰ মাত্ৰ সাবস্ক্ৰাইবাৰ আছে 321টা সো আপোনালোকে ইয়াতে কমেন্টত গৈ কমেন্ট কৰিব যে আপোনাৰ চেনেলটো সাবস্ক্ৰাইব কৰা হ'ল আপুনিও বেক কৰিব আৰু আপোনাৰ যিমানখিনি ভিডিঅ' আছে গোটেইখিনি ফুল ওয়াচ টাইম দিয়া হ'ল আপুনিও মোৰ ভিডিঅ'বিলাক চাব এনেকৈ যেতিয়া বেলেগক সাপোৰ্ট কৰিব আপুনি বেলেগক সাপোৰ্ট কৰিব বেলেগও আপোনাক সাপোৰ্ট কৰিব যেতিয়া এনেকৈ সাপোৰ্ট কৰি যাব তেতিয়া যেতিয়া আপোনালোকে ভিডিঅ'বোৰ আপলোড দিব তেতিয়া ভিডিঅ'বোৰত কি আহিব ভিউজ আহিব আৰু যেতিয়াই ভিডিঅ'বোৰ আপলোড দিব আপলোড দিয়াৰ পিছত যেহেতু এটাকৈ ঘৰত 4টা 5টা কৈ মোবাইল থাকে আৰু যেতিয়া আপোনালোকৰ ভিডিঅ'বোৰ চাব তেতিয়া সাৰ্চত গৈ যি টাইপৰ ভিডিঅ' দে সেই টাইপৰ ভিডিঅ'বোৰ সাৰ্চ কৰি চাব ভিডিঅ'বোৰ সাৰ্চ কৰি চালে কি হয় যেতিয়া বেলেগক সাৰ্চ কৰে তেতিয়া আপোনালোকৰ ভিডিঅ'টো যেতিয়া সাৰ্চত আহিব তেতিয়া ভিডিঅ'বোৰ ভাইৰেল হ'ব আৰু যদিহে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰাৰ পিছত ডান বুলি এটা কমেন্ট লিখিব আৰু যেতিয়া ডান বুলি লিখিব তেতিয়া আপোনাৰ চেনেলটো সাবস্ক্ৰাইব কৰা হ'ব আৰু যিমানখিনি ভিডিঅ' দিব সেই ভিডিঅ'বোৰ চোৱা হ'ব আৰু আমি নতুনখিনি এনেকৈ আগবাঢ়ি যাব লাগিব আৰু কমেন্টত লিখক যে ব্যাক টু ব্যাক বুলি লিখক যেতিয়া আপুনি ব্যাক টু ব্যাক বুলি লিখিব তেতিয়া বেলেগে যেতিয়া ব্যাক টু ব্যাক বুলি অপশনটো চাব তেতিয়া আপোনাক সাবস্ক্ৰাইব কৰিব আৰু আপুনিও ইহত যে সাবস্ক্ৰাইব কৰিব তাক সাবস্ক্ৰাইব কৰি দিব কাৰণ কমেন্টৰ জৰিয়তে আপোনালোকে গোটেইখিনি বস্তু গম পাব আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ